গহপুৰৰ বাগানসমূহত স্বাস্থ্যকেন্দ্ৰ পৰীক্ষাগাৰ স্থাপন কৰা হ'ব। এতিয়া বাগানসমূহত কি হয়, উপযুক্ত স্বাস্থ্যকেন্দ্ৰ বা পৰীক্ষাগাৰৰ অলপ অসুবিধা দেখা পোৱা গৈছে। গতিকে সেইখিনিও আমি প্ৰতিজ্ঞা পত্ৰত তাক উল্লেখ কৰিছোঁ। গহপুৰ গ্ৰাম্য অঞ্চলত প্ৰতিটো পথ উপপথ স্থানীয়ভাৱে প্ৰতিপালন কৰা হ'ব। আমি দেখা পাইছিলোঁ আমাৰ এই প্ৰতিজ্ঞা পত্ৰ উলিওৱাৰ আগত আমি ভাবিছিলোঁ গহপুৰখন বহুত উন্নত হৈছে। যাতায়াতৰ ক্ষেত্ৰত, ৰাস্তা ঘাটৰ পদূলিৰ ক্ষেত্ৰত আমি ভাবিছিলোঁ বিধায়কে কোৱাৰ নিচিনাকৈ বহুত উন্নত হৈছে। যেতিয়া আমি দেখা পালোঁ নিৰ্বাচনী প্ৰচাৰত গহপুৰৰ উত্তৰ অঞ্চলত যেতিয়া দেখা পালোঁ, উত্তৰ অঞ্চলত আপোনালোকে হয়তো দেখিছে আমাৰ লগত যাওঁতেনে পকী ৰাস্তা কথাটো নাহেই, শিল এচপৰা ক'তো পোৱা নাই। উত্তৰ অঞ্চলত আপোনালোকেও দেখিছে যাতায়াতৰ কিমান মানে অসুবিধা হৈছে। আমাৰ গাড়ী ফচি গৈছে। আমি সেইবিলাক ভিডিঅ' দিয়া নাই, কাৰণ এতিয়া নিৰ্বাচনৰ সময়ত যদি আমি সেই ভিডিঅ'বিলাক আমাৰ পেজৰ পৰা দিওঁ, ভাবিব আমি নিৰ্বাচনৰ স্বাৰ্থত দিছোঁ। কিন্তু কথাটো হ'ল আপোনালোকেও দেখা পাইছে, ৰাইজে দেখা পাব উত্তৰ অঞ্চলত আজি যাতায়াতৰ যি দুৰ্গম অৱস্থা, সেই অৱস্থা দেখিলে সকলোৱে হয়তো চকু পানী ওলাব। এই উন্নয়ন হোৱা যিখন চৰকাৰ, সেই চৰকাৰখনৰ উন্নয়নৰ নমুনাটো দেখা পাব। পশ্চিম অঞ্চলতো দেখা পাব। আজি আমি যিটো ৰোড শ্ব' কৰিছোঁ, ৰাস্তাৰ যি দক্ষিণ অঞ্চলত যিটো আমি ৰোড শ্ব' কৰিছোঁ, সেই তাত দেখি আপোনাৰ মানুহ খোজকাঢ়ি যাবলৈ অৱস্থা নাই। এইবাৰ ৰাস্তা তাত হৈছে, ক'ত উন্নতি হৈছে সেইখিনি আমি দেখা পালোঁ যে এয়া এটা জয়গান তেওঁলোকৰ। গতিকে সেইখিনি আমি ইয়াত প্ৰতিজ্ঞাত আমি লিখিছোঁ। তাৰপিছত আছে 16 নম্বৰ, গহপুৰৰ প্ৰতিটো পঞ্চায়তৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশ আৰু বহুমুখী প্ৰতিজ্ঞা বিকাশ কেন্দ্ৰ গঢ়ি তোলা হ'ব। এইবাৰ আপোনালোকে চাওক, আমি অনুমান কৰিছোঁ, আমি যেতিয়া নিৰ্বাচনী প্ৰচাৰত গৈছোঁ, আমাক নৱপ্ৰজন্মৰ যুৱকসকলে, খেলুৱৈসকলে আমাক এটা কথাই কয়, আমাক এখন খেলপথাৰৰ উপযুক্ত খেলপথাৰৰ প্ৰয়োজন আছিলে। আমিও সেইটো অনুধাৱন কৰিছোঁ। হয়, সুন্দৰভাৱে যদি আমি খেলপথাৰ এখন তাত নিৰ্মাণ কৰিব পাৰোঁ, প্ৰত্যেকটো পঞ্চায়তত, তেতিয়া যুৱক যুৱতীসকলে নিজে দৌৰি সেই খেলপথাৰত দৌৰি কৰি তেওঁলোকে চাকৰিৰ ক্ষেত্ৰত উপযুক্তকৈ নিজকে গঢ় দিব পাৰিব। সেইকাৰণে আমি প্ৰত্যেকটো পঞ্চায়তত তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰিছোঁ। আৰু শাৰীৰিক সেই ফিল্ডখন আমাৰ কৰাৰ পিছত তাত তেনেকুৱা ধৰণৰ বহুতো বহুমুখী প্ৰতিভা বিকাশ কেন্দ্ৰ হিচাপে তাত এটা গঢ় লৈ তুলিব পাৰোঁ। তাত চুইমিং পুল এটাও আমি চিন্তা চৰ্চা কৰিছোঁ নিজাববীয়াকৈ। বিধায়ক আমাৰ ডাক্তৰ শংকৰজ্যোতি কুটুম ডাঙৰ যেতিয়া বিধায়ক হ'ব, তেওঁৰ নিজৰ চিন্তা, তেওঁৰ লগত ঘূৰি দেখা পালে তেওঁৰ চিন্তাবিলাক ইমান সূক্ষ্ম চিন্তাৰে তেওঁ আগুৱাই গৈছে। আমি তেওঁৰ লগত থকাৰ ব্যক্তিসকলে আমি গম পাইছোঁ যে তেওঁ এজন বহল মনৰ, এজন সূক্ষ্ম চিন্তাবিলাক, মানে সৰু সৰু কথাবিলাক চিন্তা, যিখিনি সৰু কথা, সেই কথাখিনিয়ে আমাৰ সমাজ জীৱনত প্ৰভাৱ পেলায়। সেই কথাখিনি আমি ইয়াত প্ৰতিজ্ঞা পত্ৰত আমি লিপিবদ্ধ কৰিছোঁ। 17 নম্বৰটো হৈছে দৰিদ্ৰ সীমাৰেখা তলৰ আৰু বিশেষভাৱে সক্ষম ছাত্ৰ ছাত্ৰী উপযুক্ত শিক্ষাৰ বাবে সাহায্য প্ৰদান কৰা হ'ব। এইটো 17 নম্বৰ, দৰিদ্ৰ সীমাৰেখা তলৰ। গহপুৰৰ প্ৰতিখন বিদ্যালয়ত শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি ব্যৱস্থা কৰি শিক্ষাৰ মানদণ্ড বিশ্বমানত গঢ়ি তোলা হ'ব। এইটো একদম আপোনালোকে হয়তো অনুমান কৰিছে। প্ৰাথমিক বিদ্যালয়ত 5টা শ্ৰেণীকোঠা থাকে, শিক্ষক থাকে এজন। আমাৰ চৰকাৰী বিদ্যালয় কেনেকৈ উন্নত হ'ব? যদিহে 5টা শ্ৰেণীকোঠাত এজন শিক্ষক থাকে, এইটো কেনেকুৱা ধৰণৰ কথা? গতিকে 5টা ক্লাছত যদি 5জন শিক্ষক আমি নিযুক্তি দিব পাৰোঁ, তেতিয়া আমি আপোনালোকে চাব চৰকাৰী স্কুলৰ জাকজমকতা বা চৰকাৰী শিক্ষানুষ্ঠানৰ যিটো উন্নত মানৰ শিক্ষাদান, সেইটো আমি দেখিবলৈ পাম। গতিকে আমাৰ প্ৰতিজ্ঞা, আমাৰ যেতিয়া চৰকাৰ হ'ব, আমাৰ যেতিয়া বিধায়ক হ'ব, তেতিয়া আমি প্ৰত্যেক বিদ্যালয়ত আমি শ্ৰেণী অনুপাতে আমি শিক্ষক নিযুক্তি দিয়াৰ পোষকতা কৰিম বা প্ৰতিজ্ঞা লৈছোঁ। 19 নম্বৰ হৈছে গহপুৰৰ গমৰি ঘাটক উত্তৰ আৰু দক্ষিণ অসমৰ সংলগ্ন কৰি অসমৰ সৰ্ববৃহৎ নদী বন্দৰ ৰিভাৰ পোৰ্ট আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰা। আপোনালোকে জানে গমৰি ঘাট বুলি ক'লে এটা বাণিজ্যিক ক্ষেত্ৰত এটা উল্লেখনীয় দিশ। আৰু সেই উত্তৰৰ লগত আৰু দক্ষিণ অঞ্চলত যদি আমি লগাই যদি এইটো এটা নদী বন্দৰ আমি কৰিব পাৰোঁ, আমাৰ কিন্তু ব্যৱসায়িক ক্ষেত্ৰত বহুত সফলতা আমি লাভ কৰিব পাৰোঁ। এইবিলাক সৰু কথা
আমি ডাঙৰ ডাঙৰ উদ্যোগ প্ৰতিষ্ঠা কৰিম বুলি আমি কোৱা নাই। গহপুৰত আমি আদানী আম্বানীক আনি আমি মাটি চৰকাৰী মাটি দি আমি ডাঙৰ ডাঙৰ উদ্যোগ কৰি পেলাই আমি সেইবিলাক কৰিব বিচৰা নাই। খিলঞ্জীয়া মাটি আদানী আম্বানীক দি আমি দিব বিচৰা নাই। আমাৰ কথাটো হ'ল আমাৰ খিলঞ্জীয়া মানুহৰ নিজৰ ভূমিপুত্ৰসকলক লগত লৈ আমি নিজৰ সমষ্টিটোক কেনেকৈ ডেভেলপ কৰিব পাৰোঁ, আমি সেই চিন্তাৰে আগবাঢ়ি গৈছোঁ। 20 নম্বৰ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত আৰু উত্তৰ পাৰৰ লগত সংযোগ হৈ থকা বাকৰিদলনি পঞ্চায়তৰ অন্তৰ্গত মিণ্টুঘাট ভলুকাগুৰি ঘাটক কৃষি পৰ্যটন কেন্দ্ৰ হিচাপে স্থাপন কৰি বৃহৎ কৃষি পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলি প্ৰত্যেক বছৰে কৃষি মহোৎসৱ পালন কৰা হয়। আপোনাক সকলোৱে জানে বা গহপুৰ ৰাইজে জানে মিণ্টুঘাটৰ নামটো বা ভলুকাগুৰি আমাৰ পিকনিক প্লেচবিলাক আমি কি কৰিব পাৰোঁ, উন্নতমানৰ কৰি সেই অঞ্চলত যাতে কৃষি ক্ষেত্ৰত আৰু আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি আৰু কৃষি মানে যিটো পৰ্যটনৰ কাৰণে সুবিধা হয়। মিণ্টুঘাট বুলি ক'লে সকলো আজিকালি তাত পিকনিকেই খাব যায়, বনভোজ খাব যায়। গতিকে সেইটো পৰ্যটনৰ সৈনিক স্কুল টাইপ আমি গহপুৰত আমি সেইটো আমি নিজে অনুধাৱন কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীসকলক সৈনিকৰ ক্ষেত্ৰত আগবঢ়াই যাবৰ কাৰণে তেওঁলোকক প্ৰশিক্ষণৰ প্ৰয়োজন বা তেওঁলোকক মটিভেশ্যনৰ প্ৰয়োজন। তাৰ কাৰণে আমি এটা কেন্দ্ৰ গঢ়ি তোলাৰ কথা গহপুৰত চিন্তা চৰ্চা কৰিছোঁ। বৈজ্ঞানিক 22 নম্বৰ হৈছে বৈজ্ঞানিক দৃষ্টিভংগী বিকাশৰ অৰ্থে গহপুৰ এটা বিজ্ঞান সংগ্ৰহালয় ছায়েন্স মিউজিয়াম গঢ়ি তোলা হ'ব। এইবিলাক আমাৰ গহপুৰত আজিলৈকে 10 বছৰত আমি এই চিন্তা চৰ্চা দেখা পোৱা নাই। গতিকে আমি নতুন প্ৰজন্মৰ বা আমাৰ ডাক্তৰ শংকৰজ্যোতি কুতুম ডাঙৰীয়াৰ নেতৃত্বত আমি এই কথাখিনি চিন্তা চৰ্চা কৰিছোঁ। 23 নম্বৰ হৈছে গহপুৰ সমষ্টিৰ প্ৰত্যেক গাঁৱত থকা বৃদ্ধ পিতৃ মাতৃসকলৰ শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ বাবে গাঁৱে গাঁৱে বৃদ্ধ ব্যায়ামস্থলীত আমোদ বিনোদনৰ লগতে বৃদ্ধ মনোৰঞ্জনস্থলী গঢ়ি তোলা হ'ব। এতিয়া আগতে আমাৰ আছিলে পিতৃ মাতৃ বা আমাৰ বয়োজ্যেষ্ঠসকলৰ লগত মানে ক্লাব নিচিনা আছিলে। ক্লাব তাত তেওঁলোকে নিজৰ মনৰ কথা পাতিব পাৰে দুই এটা বা মানে বয়স যাৰ হৈছে তেওঁলোকে কি হয় এটা মানে ধুনীয়া এটা মনোৰঞ্জনস্থলী হিচাপে তেওঁলোকে সেইখিনিত থাকি যাতে সেই ক্লাবত গৈ তেওঁলোকৰ নিজৰ মানসিক শাৰীৰিক বিকাশৰ কাৰণে তেওঁলোকে যাতে এটি ক্লাব তেওঁলোকে পায় তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। এতিয়া শেষৰটো হৈছে 24টো হৈছে গহপুৰত মেধা ছাত্ৰ ছাত্ৰীসকলৰ বাবে উন্নত মানদণ্ডৰ প্ৰশিক্ষণ কেন্দ্ৰ কোচিং চেণ্টাৰ ব্যৱস্থা কৰা। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলক এতিয়া বিগত 10 বছৰত চৰকাৰৰ কিছুমান ধুমুহা আমি দেখা পাইছিলোঁ যে প্ৰশিক্ষক কেন্দ্ৰ এটা টেট এক্সামিনেশ্যন হৈছে। টেটৰ কাৰণে কোনোবা বিধায়কে কেইদিনমানৰ কাৰণে বাহবা ল'বৰ কাৰণে এটা প্ৰশিক্ষণ কেন্দ্ৰ কৰি দিলে। আমি কেইদিনমানৰ কাৰণে বাহবা কেন্দ্ৰ ল'ব বিচৰা নাই, আমি এটা স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ পঞ্চায়ত ৱাইজে হওক বা ব্লক লেভেলতে হওক আমি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিছোঁ। মেধা ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দি কেনেকৈ উন্নত মানৰ আমি কাম কৰিব। এতিয়া হয়তো আপোনালোকে দেখা পাইছে আমাৰ ফলেঙি গোপাল পঞ্চায়ততে উদয়াদিত্য গোস্বামী ডাঙৰীয়াই এখন ধুনীয়া সুন্দৰ শংকৰদেৱ শিক্ষা নিকেতন বুলি তেখেতে কৰিছে। তাত UPSC APSC লেভেলৰ কিছুমান কোচিং হয় বুলি সকলোৱে কৈছে। তেনেকুৱা ধৰণৰ তেওঁ ব্যক্তিগত, কিন্তু আমি যেতিয়া আহিম তেতিয়া আমি চৰকাৰ পক্ষৰ ফালৰ পৰা আমি তেনেকুৱা ধৰণৰ অনুষ্ঠান গঢ়ি তুলিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমাৰ এইখিনিয়ে প্ৰতিজ্ঞা পত্ৰ আপোনালোকৰ মাজেৰে আমি গহপুৰ ৰাইজলৈ আমি আগবঢ়াইছোঁ। এইখিনিৰ ওপৰত আপোনালোকৰ কিবা যদি সুধিবলগীয়া থাকে আমি আপোনালোকক অৱগত কৰিব বিচাৰোঁ। যদি কিবা প্ৰশ্ন আছে আপোনালোকে সুধিব, আৰু যদি নহয় তেতিয়া আমাৰ ৰাইজৰ দলৰ সভাপতি দীপক শৰ্মা আছে, তেখেতে দুই এটা আপোনালোকক ক'ব। তেখেতসকলৰ আছে প্ৰশ্ন এটা আছে। আপোনালোকে কৈছে ঠিকে আছে, গোটেইখিনি আপুনি 24টা পইণ্ট দিলে। ইয়াৰ ভিতৰত প্ৰায়খিনি পইণ্ট চৰকাৰ প্ৰায় আপুনি কৈছে যে পুথিভঁৰালৰ কথা মোটামুটি চৰকাৰৰ ফালৰ পৰা এটা অনুদান আহে। যিখিনি কাম কৰিছে চৰকাৰী ফালৰ পৰা অলপ চলপ হ'লেও হৈছে, একেবাৰে সম্পূৰ্ণ নহ'লেও অলপ চলপ হৈছে। আপোনালোকৰ কি নতুন এজেণ্ডা আছে য'ত নেকি আপোনালোকে সুধিবলৈ কৈছিলোঁ, য'ত নেকি আপোনালোকে নতুনত্ব কিবা আনিব পাৰে আৰু আমাৰ যিখিনি উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিছে? এতিয়া আপোনাৰ প্ৰশ্নটোতে উত্তৰটো আহিছে। আপুনি অলপ চলপ বুলি কৈছে, আমাক লাগে অলপ চলপ নহয়,
আমি চৰকাৰ যেতিয়া আহিব আমাক সম্পূৰ্ণ হ'ব লাগিব। বস্তুখিনি ধৰক আপোনাৰ পুথিভঁৰাল ক'ত আছে? আছে হাল নাবায়, আছে গৰু নাবায় হাল। কথা তেনেকুৱা হৈছে, আছে হাল নাবায় হাল। গতিকে আপুনি কৈছে যে অলপ চৰকাৰী পুথিভঁৰাল নাই। আৰু দ্বিতীয় কথাটো হ'ল আপুনি নিজৰ প্ৰশ্ন কৈ দিছে যে অলপ চলপ নহয়, নাই অলপ চললৈ নাযাওঁ। আমি যিহেতু কাম এটা ল'ম, একশ্যন এটা যেতিয়া ল'ম তাৰ আউটকাম আহিব লাগিব। যেতিয়া আমি একশ্যন প্লেন বনাম তাৰ আউটকাম আহিব লাগিব। যুৱক সংঘবিলাকত পুথিভঁৰাল কৰিবৰ কাৰণে চৰকাৰে অনুদান দিছে। মোৰ পঞ্চায়ততে ক'ত তেনেকে আছে বা আপোনাৰ পঞ্চায়তত তেনেকুৱা ধৰণৰ আমাৰ কথাটো নাই। কথাটো হ'ল পুথিভঁৰাল আছে, কিন্তু আমি সেই পুথিভঁৰালৰ প্ৰতি যুৱক যুৱতীসকলে বা আমি সচেতন ৰাইজক কেনেকে আমি আগুৱাই লৈ যাব পাৰোঁ সেইটোৱে আমাৰ দায়িত্ব। সেইখিনি আমি দায়িত্ব সহকাৰে দায়বদ্ধতা আমি আগুৱাই নিম। জুবিন গাৰ্গৰ ক্ষেত্ৰত বিধায়ক হ'লে তেওঁ কিবা কৰাৰ কথা কৈছিলে স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত গহপুৰত, এই কথাটো আপোনালোকৰ ইয়াত হেৰি হোৱা নাই? আমি জুবিন গাৰ্গ ডাঙৰীয়া প্ৰতিজ্ঞা পত্ৰত আমি সোমাব বিচাৰোঁ। তেখেত স্বাভিমানী, অসমৰ সম্পদ। সকলোৱে জানে আজি আপুনি নিৰ্বাচনত আমি যেতিয়া প্ৰচাৰ লৈছোঁ সৰু ল'ৰা এটাৰ পৰা জুবিন দাক জয় জয় হৈ যায়। তেতিয়া সেই জুবিন দাক আমি প্ৰতিজ্ঞা পত্ৰ দি পেলাই মানুহৰ মাজত আমি মৰম বা মানুহক প্ৰতিজ্ঞা পত্ৰ দি পেলাই আমি আগবঢ়াব বিচাৰোঁ। গতিকে জুবিন দাক আমি ইয়াত কোনোৱে নাই। আমাৰ দায়িত্ব আমি জুবিন দাৰ অনুৰাগী হিচাপে বা জুবিন দাৰ প্ৰেমী হিচাপে আমাৰ দায়িত্ব, আমি সেই দায়িত্ব সহকাৰে পালন কৰিম। গতিকে জুবিন দাক আমি প্ৰতিজ্ঞাৰ জৰিয়তে আমি আনিব পাৰোঁ। উন্নয়নৰ ক্ষেত্ৰত ক'ত বিফল হৈছে সামগ্ৰিকভাৱে আপোনালোকে কি অনুভৱ কৰে? উন্নয়নৰ ক্ষেত্ৰত আমাৰ প্ৰতিজ্ঞাবদ্ধতা হৈছে যাতায়াতৰ আপোনালোকৰ কথা কোৱা নাই, শাসনাধিষ্ঠ চৰকাৰখনৰ সেইটোৱে কৈছো। শাসনাধিষ্ঠ চৰকাৰখনে আমি প্ৰচাৰ যেতিয়া গৈছো দেখা পাইছো উত্তৰ অঞ্চলত ৰাস্তা ঘাটৰ পথৰ কথাটো বাদেই দিয়ক, তাত আপোনাৰ মাটিয়ে চাব পৰা নাই। যদি আমি ভিডিঅ' কৰি সেইবিলাক এতিয়া দিব পাৰোঁ, কিন্তু আমি নিৰ্বাচনী ক্ষেত্ৰত নিৰ্বাচনৰ সময়ত সেইবিলাক দি পেলাই মানুহৰ মাজত বিভ্ৰান্তি কৰিব বিচৰা নাই। মানুহে আমি নিজে সেইবিলাক তথ্য সহকাৰে দিব পাৰোঁ। গতিকে আমি যদি এতিয়া দিওঁ মানুহে ভাবিব, ৰাইজে ভাবিব কিন্তু ভোটৰ স্বাৰ্থত দিছে। গতিকে এই ভোটৰ স্বাৰ্থত কাম কৰিব পাৰে। আমি মূল্যবোধৰ ৰাজনীতি কৰিব আহিছোঁ গহপুৰত। নৱপ্ৰজন্ম আগুৱাই আহিছোঁ। কিয় আগুৱাই আহিছোঁ? মূল্যবোধৰ ৰাজনীতি কৰিম। মূল্যবোধৰ ৰাজনীতিৰ জৰিয়তে আমি সেই কামখিনি কৰি যাওঁ।